ভোগালী বিহু উপলক্ষে অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ৰাজ্যবাসীলৈ শুভেচ্ছা বাণী। নমস্কাৰ। অসমৰ সমূহ ৰাইজলৈ আগন্তুক ভোগালী বিহু আৰু মকৰ সংক্ৰান্তি উপলক্ষে মই মোৰ আন্তৰিক শুভেচ্ছাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মই আশা ৰাখিছোঁ এইবাৰ ভোগালী বিহুৱে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা বৃহত্তৰ অসমীয়া জাতিৰ মাজত এটি আন্তৰিক সম্বন্ধ গঢ় দিয়াৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিব। আহক আমি সকলোৱে মিলি মিলাপ্ৰীতিৰে এসাঁজ খাওঁ আৰু এই সংকল্প লওঁ যে আগন্তুক দিনত অসমৰ বুকুত আমি শান্তি সম্প্ৰীতি ভাতৃত্ব আৰু বন্ধুত্ব শক্তিশালী ৰূপত জীয়াই ৰাখি অসমক ভাৰতবৰ্ষৰ অন্যতম শক্তিশালী ৰাজ্য হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৰিহণা যোগাম। ধন্যবাদ। তথ্য আৰু জনসংযোগ বিভাগ অসমৰ হৈ জনতাৰ চৰকাৰ মাইক অফ অসমৰ দ্বাৰা প্ৰচাৰিত।